বাবে মই শ্ৰীয়ে লৈ আহিছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি ৰাজ্যৰ বিধৱা মহিলাসকলৰ বাবে চৰকাৰে সাহায্য আগবঢ়োৱাৰ কথা ইতিমধ্যে মন্তব্য কৰিছে ৰাজ্যৰ বিধৱা মহিলাসকলৰ বাবে 25000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ চৰকাৰে এক মন্তব্য কৰিছে আৰু লগতে যিসকল মহিলাৰ বয়স নিৰ্ধাৰিত কৰি দিয়া হৈছে সেই সকল মহিলাই লাভ কৰিব পাৰিব এই সুবিধা চৰকাৰৰ তৰফৰ পৰা বিধৱা মহিলাক আৰ্থিক সাহায্য দিব চৰকাৰে এককালীনভাৱে বিধৱা মহিলাক দিব 25000 কৈ টকা 18 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাক মাহিলী পেন্সন দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে 2 লাখতকৈও অধিক বিধৱা মহিলা অন্তৰ্ভুক্ত হৈ আছে এই তালিকাত আৰু মাহিলী পেন্সনৰ উপৰিও এককালীন আৰ্থিক সাহায্য দিব চৰকাৰে 25000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে আৰু এককালীন আৰ্থিক সাহায্যৰ অধীনত প্ৰায় 12000 মহিলা লাভান্বিত হ'ব বুলি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে মন্তব্য কৰা হৈছে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পাছত স্বামী হেৰুৱা মহিলাই কৰিব পাৰিব নতুনকৈ আবেদন স্থানীয় গাঁও পঞ্চায়তলৈ গৈ মহিলাসকলে যোগাযোগ কৰিব পাৰিব এই সন্দৰ্ভত সবিশেষ তথ্য জানিবৰ বাবে চহৰাঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰক অতি শীঘ্ৰে বিধৱা পেন্সনৰ এক আঁচনি লৈ অহা হৈছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সনৰ এই যি আঁচনি লৈ অহা হৈছে সেই আঁচনি অধিকাংশ মহিলা লাভান্বিত হ'ব বুলি এই মুহূৰ্তত এক লক্ষ্য ধাৰণ কৰা হৈছে আৰু 25000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা চৰকাৰে ইতিমধ্যে মন্তব্য কৰিছে এককালীন আৰ্থিক সাহায্যৰ অধীনত প্ৰায় 12000 মহিলা লাভান্বিত হ'ব বুলি আৰু চৰকাৰৰ এক লক্ষ্য 2022 চনৰ 1 এপ্ৰিল বা তাৰ পাছত স্বামী হেৰুৱা মহিলাই কৰিব পাৰিব আবেদন এই পেন্সনৰ বাবে আৰু যদিহে কোনো মহিলাই এই সন্দৰ্ভত আবেদন কৰিবলৈ কোনো তথ্য বুজিবলৈ টান পাইছে অথবা তেখেতসকলে বুজাত অসুবিধা হৈছে তেন্তে অতি শীঘ্ৰে গাঁও পঞ্চায়তলৈ গৈ মহিলাসকলে সবিশেষ তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে ইয়াৰ লগতে চহৰ অঞ্চলৰ যিসকল বাসিন্দা আছে সেই সকলে সবিশেষ তথ্য জানিবলৈ বা আবেদন কৰিবলৈ অতি শীঘ্ৰে নিকটৱৰ্তী নগৰ সমিতি পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা 18 বছৰৰ ঊৰ্ধ্বৰ বিধৱা মহিলাক মাহিলী পেন্সন দিয়া হ'ব 2 লাখতকৈ অধিক বিধৱা মহিলা অন্তৰ্ভুক্ত হ'ব এই তালিকাত আৰু মাহিলী পেন্সনৰ উপৰিও আনকি এককালীন সাহায্য আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু এককালীন আৰ্থিক সাহায্যৰ অধীনত প্ৰায় 18000 মহিলা লাভান্বিত হ'ব বুলি চৰকাৰৰ এক লক্ষ্য 2022 চনৰ 1 এপ্ৰিল বা তাৰ পাছত যদিহে কোনো মহিলাই স্বামী হেৰুৱাইছে তেন্তে সেই মহিলা যদিহে তেখেতৰ বয়স 18 বছৰৰ ঊৰ্ধ্বৰ হয় তেন্তে সেই মহিলাসকলে অতি শীঘ্ৰে ইয়াৰ বাবে আবেদন কৰিবলৈ আহ্বান চৰকাৰ